প্ৰথমতে অনুষ্ঠানটি আৰম্ভ কৰিবলৈ আগবাঢ়িছো খগেন মহন্তদেৱৰ এটি গীতেৰে। এয়া হৈছে আমাৰ শিৱসাগৰ জিলাৰ পৰা মৰম বাদৰ পাখিত গাঁঠি দিলো খুলাম চিঠিখনি। চিঠি যিহেতু মনত আছে আপোনালোকৰ জনম বুলি জগতখন যিহেতু এতিয়া বিহু নহয় সন্মিলনৰ গণি বাদৰ পাখিত গাঁঠি দিলো খুলাম চিঠিখনি জনম বুলি জগতখনত বিহুৰ লগনি বাদৰ পাখিত গাঁঠি দিলো খুলাম চিঠিখনি জনম বুলি জগতখনত বিহুৰ লগনি। বাগৰ কুজো গলিৰ গুৰু অংশীকাৰ ভনী বাগৰ কুজো গলিৰ গুৰু অংশীকাৰ ভনী বেয়া লাগিব কালিয়া আৰু সদামণি বেয়া লাগিব কালিয়া আৰু সদামণি বাৰৰ পাখিত গাঁঠি দিলো খুলাম চিঠিখনি জনম বুলি জগতখনত বাৰৰ পাখিত গাঁঠি দিলো খুলাম চিঠিখনি জনম বুলি জগতখনত বিহুৰ লগনি। এইবাৰ এটি বেংগলী লোকগীত গাইছো। আমাৰ ইয়াত যিহেতু বিভিন্ন সম্প্ৰদায়ৰ মানুহ আছে গতিকে নিশ্চয় ভাল পাব গীতটো। মনে কৰি আসাম যাব বাবু বলে কাম কাম সাহেব বলে ধরিয়া আর সর্দার বলে নিব পিতের চাম এ জডুরাম ফাঁকি দিয়া চলাই দিয়া গামনে আমি কি হয়েছে জানো আমি বাট পারফেক্ট ফুল কে দেখিয়া চুরি ঢাকে আমরা
তুমি শ্বেয়াৰো কৰোঁ শ্বেয়াৰো কৰোঁ